শ্যাম কানুৰ নামটো আছিলে আগতে ভগৱান আছিলে শ্ৰীকৃষ্ণ। দ্ৰৌপদীয়ে মাতিছিলে, এই শ্যাম কাণে পেলাই সোণৰ বাকী বনাই থৈছোঁ, ঘৰতে যাবি তই দেই। সেই শ্যাম কানুৱে এনেকুৱা নিকৃষ্ট কাম কেলে কৰিব লাগে? জেলত দিলে শ্যাম কানু গা বিষাইছে মালিচ কৰিব লাগে। কোনে মালিচ কৰিব? সেই মালিচ কৰাতে তাকো দি দিব লাগিছিল। সেই দানৱকেইটাক এৰি দি কোনো লাভ নাই। বলীয়া কুকুৰ ওলালে, গাঁৱৰ ৰাইজে খেদি মাৰে। এতিয়া এইকেইটাও বলীয়া কুকুৰেই হ'ল। সিহঁতক যদি আকৌ উলিয়াই দিয়া যায়, আকৌ কাৰোবাক কামুৰিব। ইমান লেংৰি কেলে হৈছে? ইমান দীঘল হ'ব নালাগে। এতিয়া পুলিচ অফিচাৰখিনিয়ে কি কৰিছে? মইতো পুলিচ অফিচাৰ আছিলোঁ, মইতো ইমান দিন নাই ক'লে, 1 সপ্তাহত গোটেই উলিয়াই পেলালোঁ। 50,000 টকাকৈ দিম বুলি জুবিনাৰ গৌমা আমাৰ ইয়াতে বহি পেলাই কৈ গৈছে, কিন্তু চিধাতে মোক 5,000কৈ দিলে। কিন্তু জুবিনাৰ গমেই নাপালে। জুবিনৰ লগত মই কাম কৰা নাই। জুবিন আছিলে মোৰ মৰমৰ ভাই আৰু বন্ধু। জুবিনক মই শিকাইছোঁহে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰকৈ মই বিশেষ অনুৰোধ কৰিছোঁ, গতিকে দোষীক দণ্ড দিব লাগে। দোষীক দণ্ডটো দি এনেই জেলত থৈ লাভ নাই। সেই দোষীক মৃত্যুদণ্ড দিব লাগে বুলি মই ভাবোঁ। জুবিনৰ ন্যায়ৰ কাৰণে মই এটাই অনুৰোধ, প্ৰশাসন আৰু আমাৰ চৰকাৰক দেই, যদি প্ৰশাসন আৰু চৰকাৰে ন্যায় দিব নোৱাৰে, আমাৰ ৰাইজক ন্যায় বিচাৰিবলৈ দিলেই হ'ল। ৰাইজে ন্যায়টো বিচাৰি উলিয়াই দিব, হয়নে বাৰু? গতিকে এই ধুৰন্ধৰকেইটা সিহঁতি হত্যাকাৰী হয় বুলি ভাবিছোঁ দেই, টিভিত যি শুনি আছোঁ। কিন্তু এতিয়া জুবিন হ'ল একদম চিধা মানুহ আছিলে, কিন্তু কুচক্ৰান্ত কৰি পেলাই মাৰিলেগৈ। সেইটোৱে এই কুচক্ৰান্তটো কৰিলে আচলতে ইয়াত 1 নম্বৰত আছে সিদ্ধাৰ্থ দেই। গতিকে এতিয়া মই এটাই অনুৰোধ কৰি আছোঁ যে, বাৰম্বাৰ কৈ আছোঁ, জুবিনৰ আত্মাই শান্তি পাবৰ কাৰণে এই যিকেইটা দানৱ, মানৱ নহয়, দানৱে মানৱক মাৰে। গতিকে সেই দানৱকেইটাক এৰি দি কোনো লাভ নাই। বলীয়া কুকুৰ ওলালে, গাঁৱৰ ৰাইজে খেদি মাৰে। এতিয়া এইকেইটাও বলীয়া কুকুৰেই হ'ল। সিহঁতক যদি আকৌ উলিয়াই দিয়া যায়, আকৌ কাৰোবাক কামুৰিব দেই। এতিয়া টাৰ্গেট ল'ব সিহঁতি বেলেগ। এতিয়া পুৰণা হিচাপে মই আছোঁ, খগেন গগৈ আছে, আমাৰ মহেন্দ্ৰ হাজৰিকা আছে, বিপিন চাওডাং আছে। আমাক কোনোবা কাৰোবাক মাৰিব পাৰে। গতিকে চৰকাৰে এটাই অনুৰোধ, এই দানৱকেইটাক মানে জেলত ভৰাই লাভ নাই। জেলত ভৰালে অলপ দিন থাকি পেলাই আকৌ জামিনত গুচি আহিব, আকৌ মানুহ কামুৰিব। গতিকে এটা মৃত্যুদণ্ড দিয়াটো মই বিচাৰিছোঁ দেই। আৰু মই সেইটো বিচৰা নাই, অকল অসমৰ গোটেই ৰাইজে মৃত্যুদণ্ড দিয়াতে বিচাৰিছোঁ, মই অকলে বিচৰা নাই দেই। শেখৰ সিদ্ধাৰ্থৰ লগত মই তেনেকৈ কথা নাপাতোঁ তেনেকৈ। কিন্তু সিদ্ধাৰ্থ হ'ল শেখৰো এটা, আমাৰ এইটো শ্যাম কানু এটা। সিহঁতি হ'ল পইচা লোভী। পইচাৰ কাৰণে জীৱনক মাৰিলে দেই, অন্য একো কথা নাই। মাৰিলে বুলি কৈছোঁ, নেমাৰিবও পাৰে। কিন্তু এতিয়া যি মীমাংসা হৈ আছে, ইমান লেংৰি কেলে হৈছে? ইমান দীঘল হ'ব নালাগে। এতিয়া পুলিচ অফিচাৰখিনিয়ে কি কৰিছে? মইতো পুলিচ অফিচাৰ আছিলোঁ, মইতো ইমান দিন নাই ক'লে, 1 সপ্তাহত গোটেই উলিয়াই পেলালোঁ দেই। মই 85ত চাকৰি কৰিছে, মই শ্বিলঙত আছিলোঁ। কিন্তু এতিয়া আমাৰ যিখিনি প্ৰশাসন, পুলিচ বুলি কৈছোঁ বাৰু, তেখেতলোকে তাৰমানে অকল কাষ্টডিটোত ৰাখিলে নহয় নে, তাত বোলে কেইদিন থাকিব পুলিচৰ জামাত, সেইটো ক'লে নহ'ব নহয়। তাত কিছুমান হেৰি আছে, টেকনিক আছে। টেকনিক লৈ পেলাই বস্তুখিনি উলিয়াব লাগে দেই। মই উলিয়াইছিলোঁ তেনেকৈ পুলিচত থাকোঁতে। এজনী ছোৱালীয়ে শ্বিলঙত সোণ চুৰ কৰিলে। পুলিচে বেলেগ হাবিলদাৰ এটা আছিলে গুৰুং বুলি, খুব পিটিছে, নিবিদিবি ন গাভৰু ছোৱালী।
বোলে কি কৰিম ছাৰ বোলে এটা কাম কৰ এই গোবৰখিনি খান্দচোন গোবৰখিনি খান্দিলে এই ডাঙৰ কুমতি এজনী ওলালে কুমতি আনিলে ধুই আনিলোঁ কুমতি তাই পকত লগাই দিলোঁ কুমতি বেগ দিয়া নাই নহয় সিহঁতি ওপৰলৈ গৈ থাকে চব হৈ গাই দিলে ক'ত থৈছিলে তেনেকুৱা কিছুমান কথা আমাৰ এতিয়া বৰ্তমান প্ৰশাসনক এইকেইটাকো তেনেকৈ বুদ্ধি লিখাই পেলাই উলিয়াব লাগিছিলে গোটেইখিনি কথা কিন্তু দিনক দিনে বাঢ়ি গৈ আছে এতিয়া গৰিমাজনী কান্দি আছে নি 50,000 টকাকৈ দিম বুলি জুবিনাৰ গৰিমা আমাৰ ইয়াতে বহি পেলাই কৈ গৈছেহি দেই পাৰ পেণ্ডেল কিন্তু চিধাতে মোক 5,000কৈ দিলে কিন্তু গোবিনা গমেই নাপালে 5কৈ দিছোঁ বুলি মই নক'লোঁ মাৰিলোঁ মোক 50,000কৈ মাৰিলোঁ পাৰ পেণ্ডেল কেইদিন খাবি নহয় মই পালে যিয়ে হ'ব আৰু মোক এটা মুখামুখি হ'লে সেইটো কথা জুবিনৰ লগত মই কাম কৰা নাই জুবিন আছিলে মোৰ মৰমৰ ভাই আৰু বন্ধু জুবিনক মই শিকাইছোঁহে মই শিকিছোঁ গতিকতে বহুত বছৰে কৰিলোঁ কিন্তু জুবিনৰ পৰা কোনো এটা বেয়া হেৰি নাপালোঁ দেই এতিয়ালৈকে সেইটো গ'লেগৈ এতিয়া বাৰু এতিয়া মাজতে এতিয়া বেমাৰৰ পৰা উঠিছিলে মই ফোন কৰিছিলোঁ জুবিনৰ গান এটা গাম দুয়োটাই বোলে কেতিয়া ষ্টেডিয়ামত 7 তাৰিখে ল'লোঁ কিন্তু 7 তাৰিখৰ আগতে ঢুকাই থাকিলে সেই গানটো মই আকৌ যিটো জুবিনে মই গাম বুলি ভাবিছিলোঁ অকলে গাম ৰাইজক ল'বলৈ মই অনুৰোধ কৰিছোঁ নহয় জুবিনলৈ গাম বুলি ভবা গানটো আছিলে যে মানুহখিনি খেদি আছে যে বাংলাদেশী মোনাই অসমত অসমীয়া থাকিবনে নাই তাকে ভাবি ৰাতি ৰাতি মোৰ টোপনিয়ে নাই দেই গাই নেগাওঁ এতিয়া কৈ কৈছোঁ মোৰ কথাষাৰ বেদখলকাৰী মিয়াবোৰে ৰাতিয়ে ঘৰ বনায় ৰাতি ৰাতি ঘৰ বনাই পেলাই এটা বেদখল কৰি পেলাই কিন্তু আমাৰ বৰ্তমান মুখ্যমন্ত্ৰীয়ে ভালেই কৈছে কিছুমান কথা এই বাংলাদেশীখিনিয়ে যে খেদি পঠিয়াইছে সেইটো ভাল পাইছোঁ আৰু তাৰ মাজতে আমাৰ অসমীয়া মানুহ ভাল মানুহ ডাঙৰ মানুহ বেয়া পাইছিলে দুজন মানুহে বাংলাদেশী খেদাটো বেয়া পাইছিলে বেয়া পোৱাৰ পিছত দেখিলোঁ মিয়াৰ লগত লেনিখিনি কৰি এজনী মিয়াক গবামাই ধৰি গালত চুমা খাইছিলে সেইটো টিভিত দেখা পাইছোঁ এতিয়া সেই বিষয়টো লৈ পেলাই সেইকেইজনে তাৰমানে কিছুমান কথাই জুবিনৰ বিষয়ে মাতিব নাপায় দেই এতিয়া মই এটা কথা ক'লোঁ নহয় এতিয়া মই আছোঁ খগেন গগৈ আছে বিমান বৰুৱা আছে আৰু মহেন্দ্ৰ হাজৰিকা আছে বিপিন চাওডাং আছে আমাৰকেইটাকো কেতিয়াবা হেৰি কৰিব পাৰে টাৰ্গেট ল'ব পাৰে বোলে সিহঁতকো মাহকি ল'ম তেনেকুৱা এটা কথা কিন্তু আমাৰতো পইচা পাতি নাই জুবিনে পইচা বহুত খালে এই চিধাতে এই যিটো হেৰি বনাই আছিলে তাত ষ্টুডিঅ'টোত তাত খৰচ হ'ল 5 লাখ টকা চিধাতে বনাই দিলে 16 লাখ 1 লাখ লগে লগে মাৰি দিলে নাই গতিকে সেইবোৰ পইচা সিহঁতৰ হজম নহয় বুলি ভাবোঁ দেই মই সিহঁতক মই সেইকাৰণে পাখণ্ড বুলি কৈছোঁ নৰহত্যা মহাপাখণ্ড হয় আৰু আমাৰ অসমৰ ৰাইজে এৰিব নালাগে এই বিষয়টো তাৰমানে জুবিনৰ আত্মাটোৱে শান্তি পাব লাগিব আৰু গৰিম আৰু নিজৰ সেইকাৰণে আমাৰ যিটো মানে উচিত বিচাৰটো লাগে কিন্তু উচিত বিচাৰটো হ'ব কেনেকৈ এতিয়ালৈকে গম পোৱা নাই দেই তাৰমানে অলপ খেলেং মেলেং পাইছোঁ কথা কিছুমান কাকো দুখিব নোৱাৰোঁ মই এতিয়া কিন্তু যি টিভিত কৈ আছে কিছুমান কথা খেলেং মেলেং হৈছে কিন্তু এই ল'ৰাকেইটা যিকেইটা ধৰিলে ধৰাৰ পিছত আকৌ বেলেগলৈ পঠিয়াব বেলেগত থ'ব গ'ল কেলৈ থ'ব গ'লগৈ এনে মই কালি কৈছোঁ নিজতো যে যিখিনি কয়দী আছে জেলত চুৰ ডকাইত একেলগে থ'ব লাগে সিহঁতক বেলেগকৈ ৰুম দি লাভ নাই সেয়াই আৰু তাৰমানে
বিভেচা বোলা বস্তু এটা চলি আছে। আৰু ইয়াত মই চাই যিখিনি গম পাইছোঁ কিছুমান কথা টিভিটো, ইয়াত ৰাজনীতিৰ চাল এটা আচলতে ভাবিছোঁ দেই, ভাবিছোঁহে। ৰাইজেও তেনেকৈ ভাবিছে, মই য'ত য'ত গৈছোঁ সকলোৱে তেনেকৈ কয়। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিশেষ অনুৰোধ কৰিছোঁ, গতিকে দোষীক দণ্ড দিব লাগে। দোষীক দণ্ডটো দি এনেই জেলত থৈ লাভ নাই, সেই দোষীক মৃত্যুদণ্ড দিব লাগে বুলি মই ভাবোঁ। তেতিয়া ৰাইজে বহুত ভাল পাব। আমাৰ শ্যাম কানু নামটো আছিলে আগতে আমাৰ ভগৱান আছিলে, শ্ৰীকৃষ্ণ। দ্ৰৌপদীয়ে মাতিছিলে, এই শ্যাম কানি পেলাই সোণৰ বাকী বনাই থৈছোঁ, ঘৰতে যাবি তই দেই। সেই শ্যাম কানুৱে এনেকুৱা নিকৃষ্ট কাম কেলে কৰিব লাগে, এতিয়া অসমৰ ৰাইজে চবে বুজি পাইছে। আৰু যেতিয়া নেকি জেলত শ্যাম কানু গা বিষাইছে মালিচ কৰিব লাগে, কোনে মালিচ কৰিব? সেই মালিচ কৰাতে তাকো দি দিব লাগিছিলে, যাতে সিৰে সিৰে গৈ পেলাই মৰি থাকে। কাৰণ গৰিমাই যেতিয়া বুকু ঢুকি কান্দি আছে, সিহঁতি মৰিলে সিহঁতৰ ঘৈণীয়েকক কান্দিব আকৌ, তেতিয়া ৰাইজে হাঁহিব। সেইটোৱে। আৰু এটা মই অনুৰোধ ভালকৈ আকৌ চৰকাৰকে কৰি আছোঁ, যদি চৰকাৰ আৰু আমাৰ প্ৰশাসনে ডিচিশ্যন ল'ব নোৱাৰে, ৰাইজৰ মাজলৈ পঠিয়াই দিবলৈ কৈছোঁ, ৰাইজে ডিচিশ্যন ল'ব।